সন্ধিয়া ৰাধিকাই বাথৰুমৰ পৰা আহি তিতা কাপোৰেৰে সোমালহি বেডৰুমত। বাথৰুমৰ কাষতেই সিহঁতৰ বেডৰুম আৰু পাকঘৰ। জুপুৰি টাইপৰ টিনপাতৰ ঘৰটোৰ গাতে বৰা চাচাৰ ঘৰ আৰু চুবুৰীটো 10 ঘৰ মানুহ লগালগিকৈ বাস কৰে। ৰাধিকাৰ বয়স তেতিয়া 16। ঘটনাটো হ'ব আজিৰ পৰা 20 বছৰমান আগৰ। ৰাধিকাৰ এটা ওচৰ চুবুৰীয়া প্ৰেমিক হিৰেণ বৰগোহাঁইৰ বয়সো প্ৰায় ওচৰা ওচৰি, কিন্তু হিৰেণ অলপ চেক্সবলীয়া। হিৰেণে সেইদিনা ৰাধিকাৰ গা ধোৱাৰ সময়ত তাইৰ শোৱা ৰুমৰ খিৰিকীৰ কাষত মাটিৰ বেৰখনৰ ফুটাটোৰে জুমি ৰেডি হৈ আছিল আনদিনাৰ দৰে। সন্ধিয়া হোৱা বাবে হিৰেণ কলগছৰ আঁৰত সহজেই লুকাই ৰৈ আছিল। ৰাধিকাৰ সুস্থ নিতম্ব বগা ধকধকীয়া সম্পূৰ্ণ শৰীৰত গাভৰু দেহৰ অলপ তললৈ ডুম খাবলৈ বিচৰা স্বাস্থ্যৱান দুডুকিটা আজি হিৰেণৰ আগত। হিৰেণৰ কণীৰ আগত মাল পানী ওলাই ৰেডি। সি মুঠি মাৰি ধৰে তাৰ কঠিন কণীটো। কঁকালৰ ওপৰত আহি পৰা ভিজা চুলিকোছাৰে সৈতে কুণ্ডত কটা চকুজুৰিৰ আকৰ্ষণ হিৰেণৰ বাবে জীৱনৰ উদ্দেশ্য, আৱেগ অনুভূতি তথা এক প্ৰেমেই আছিল। হিৰেণে তাৰ পেণ্টৰ ভিতৰৰ পৰা কণীটো উলিয়াই বুলি হাত মাৰিবলৈ ধৰিলে। ৰাধিকাই চুলিকোছাত তাইৰ চাদৰ এখনেৰে মোহাৰি চুলিৰ ওপৰত পকাই থৈ দিয়ে। বাহিৰত সেই সময়ত ৰাধিকাৰ ককায়েক ৰাজীৱে ঘৰৰ গাই গৰুকেইজনীক ওচৰৰ পথাৰৰ পৰা লৈ আহি আছিল। ৰাধিকাই তাইৰ বুকুৰ ধুনু গাখীৰকেইটাৰ ওপৰত বান্ধি ৰখা ভিজা চাদৰখন খুলি দিয়ে। হিৰেণে সুকোমল দুডুকিটা ৰাধিকাৰ বগা পেটৰ তলত ক'লা নোমখিনি দেখা পাই তাৰ সপোন যেন লাগিল। হাতৰ মুঠিত হিৰেণ চোদাৰুৰ কণীটো প্ৰাণ পাই উঠে। ৰাজীৱে গৰুকেইজনীক সিহঁতৰ সৰু ঘৰটোৰ আগতেই অলপ ঠাইত ৰাখে এখন চালিৰ তলত। সেই সময়ত এটা কুকুৰে আন এটা পলৰীয়া কুকুৰক খেদি অহাত গৰুকেইজনীয়ে ভয়তে ৰাজীৱৰ সোঁহাতে থকা ৰাজীৱ গোপালহঁতৰ ঘৰৰ মাজৰ কলগছ কেইজোপাৰ ফালে পিছফাললৈ মাৰে দৌৰ। হিৰেণে দৌৰি অহা গৰুকেইজনীলৈ চাই সিও পিছফাললৈ লগালে দৌৰ। কুকুৰকেইটা স্পীডত পাৰ হৈ গ'ল, কিন্তু মৰণত শৰণ দি গৰুকেইজনী আৰু হিৰেণ পিছফালে গৈ থাকিল। পিছফালে আগলৈ আধা ফুট যোৱা অলপ গেলেকনি আৰু বাঁহৰ বেৰা দিয়া এটা পায়খানা এটা। হিৰেণে শুনিলে পিছফালৰ ৰাস্তাইদি আহি থকা ৰাজীৱৰ মাত, কমলা আহ আহ। হিৰেণে ফচাতকৈ বাথৰুমৰ ৰাস্তাইদি ৰাধিকাৰ ৰুম পালেগৈ। সেই সময়ত ৰাধিকাই পেটিকোটটোত এটা ভৰি ভৰাইছিলহে মাথো। তাইৰ মুখ মেল খাই গ'ল। কি হ'ল ধৰিবই নোৱাৰিলে। দুডুকিটা ঢাকোতে তাইৰ পেটিকোটটো আকৌ খুলকি পৰিল। তাইৰ গোটেই ধুনীয়া বগা টিকাটো মঙহাল কৰঙণ গোচৰ খোলা নোমখিনি হিৰেণৰ বাবে তেতিয়া এক ভয়ংকৰ অগ্নি পৰীক্ষাৰ দৰে হৈ পৰিল। সি তাইক গবা মাৰি ক'লে, ককায়েকে পিছফালে আহি আছে, সি বিচনাৰ তলত লুকাব। ৰাধিকাই যদিও হিৰেণক পাত্তা দিয়া ছোৱালী নাছিল, সেই সময়ত এটা নিৰপৰাধী ল'ৰাক তাই বচাবলৈ তাই নঙঠা শৰীৰেৰে পাছফালৰ দৰজাখন লগাই হিৰেণক বিচনাৰ তলত লুকাবলৈ সহায় কৰে। তাইৰ লপালপ টপিনাকেইটা ঘঁহনি খোৱাটো পাছফালৰ পৰা হিৰেণে লাইভ দেখা পায়। আকৌ ঘূৰি আহোঁতে তলৰ পৰা ক'লা নোমৰ গিদাৰ তলৰ অংশখিনি এজনী গাভৰুৰ ফ্ৰীতে দেখা পায় হিৰেণৰ কণী উঠি তাক চোদাৰুৰ শক্তি প্ৰদান কৰে। হিৰেণে সেই বিপদৰ সন্ধিক্ষণতো কিন্তু ৰাধিকাৰ উলংগ শৰীৰটোক বিচনাৰ তলৰ পৰা বিচনা চাদৰখন দাঙি সম্পূৰ্ণ উপভোগ কৰিলে। বগা বগা দুডুকিটাই গোটেই ৰুমতেই পোহৰ বিলাই আছিল। ৰাধিকাই বিচনাৰ চাদৰ দাঙি তাক সুধিলে, তুমি পিছফালে কি কৰি আছিলা? ৰাধিকাই সেই সময়ত চৰম উত্তেজনাত পাহৰি গৈছিল যে তাই বস্ত্ৰহীন হৈ এটা কামাতুৰ ষাঁড় গৰুৰ আগত কথা পাতি আছে। হিৰেণে ভয় খোৱাৰ এক্টিং কৰি তাইৰ গোল মসৃণ আঁঠুত ধৰি ক'লে, প্লিজ ৰাধিকা, আজি মোক বচাই দিয়া, তোমাক চব ক'ম। ৰাজীৱে বাহিৰৰ পৰা ভনীয়েকক ক'লে, ৰাধি, মই দোকানৰ পৰা বস্তুকেইটা লৈ আহোঁ, যা যা। হে 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 গৰুকেইটাক পাছফালৰ ৰাস্তাইদি বাহিৰলৈ লৈ গ'ল। ৰাধিকাই ক'লে, অঁ ভায়া হ'ব, তই আহিলে চাহ বনাম।
ৰাধিকাই কথাকেইটা কৈ থাকোঁতে মুখখন ঘৰৰ বাহিৰত থকা ককায়েকৰ ফালে ঘূৰাই উত্তৰ দিওঁতে ৰাধিকাৰ দুডুকিটা তাইৰ আঁঠুত পিটিকা খাই নিপুলটো হিৰেণৰ বুঢ়া আঙুলিটোত অলপ লাগি যায়। ৰাধিকা বহি দিয়াত গোটেই বুজখনৰ সৈতে তলৰ পকৰ গিদাই এক প্ৰকাণ্ড আকাৰৰ ফাট মেলা বুচৰ তৈয়াৰ কৰিছিল। ধুনীয়া গোন্ধে হিৰেণৰ মন প্ৰাণে ৰাধিকাক পাবলৈ উত্ৰাৱল কৰি তোলে। ৰাধিকাই ওলমি যোৱা দুডুকিটা লৈ বিচনা চাদৰখন দাঙি হিৰেণৰ হাতত ধৰি ক'লে, ওলাই আহা বাহিৰলৈ। ৰাধিকাৰ দুডুকিটা চাই হিৰেণ ওলাই আহে। তুমি মোক আজি বচাই দিলা ৰাধিকা, তুমি বহুত ভাল, তুমি যিমান ধুনীয়া তাতকৈ তোমাৰ মনটো তাতকৈ বেছি ভাল ৰাধিকা। হিৰেণে আৱেগ ভৰা সুৰত ৰাধিকাৰ দুই হাতত ধৰি ক'লে। ৰাধিকাই সেই মুহূৰ্তত আচলতে হিৰেণক বচাবলৈ বিচাৰিছিল, কাৰণ নহ'লে তাইৰ ওচৰ চুবুৰীয়াসকলে এনেই বদনাম কৰিলে হয়। ৰাধিকাৰ উলংগ শৰীৰটো ওচৰত পাই হিৰেণৰ দীঘল 7 ইঞ্চিৰ কণীটো সম্পূৰ্ণ খাৰা হৈ গৈছিল। সি ৰাধিকাৰ গালত ধৰি ৰাধিকাৰ কথা বন্ধ কৰি ক'লে, তোমাক আজি লগ পাবলৈ মই পাছফালে আহি আছিলোঁ, তেতিয়াই এইবোৰ হ'ল। ৰাধিকাই ক'লে, মোক ইমান ভাল পোৱা ইমান দিনে কিয় কোৱা নাছিলা? ৰাধিকাই হিৰেণৰ চুলি কোচাত ধৰি তাইৰ মুখখন তাইৰ পিহাকিটাৰ মাজত হেঁচি ধৰে। ৰাধিকাই ক'লে, ভাল পালে ক'ব লাগে, এতিয়া কিবা কৰা যদি কৰা আৰু সোনকালে পাছফালৰ ৰাস্তাইদি গুচি যোৱা, দাদা আহিবই। হিৰেণে তাইৰ দুডুকিটাৰ নিপুলকেইটা চুহি টপিনাকেইটাত ধৰি তাইক মজিয়াত শুৱাই দিলে। গা ধুই অহা শীতল শৰীৰৰ যৌৱনৰ জুইৰ উত্তাপে হিৰেণ ৰাধিকাক গলাই একেলগ কৰি পেলালে। হিন্দী ভাষী ৰাধিকাই অসমীয়া কথাই বেছি কৈছিল, কিন্তু কথাবোৰ সোৱাদ ভৰা হৈ গৈছিল তাইৰ উতলা যৌৱনটোত। তাই ক'লে, তুমি মোক ভাল পোৱানে ছেক্স ভাল পোৱা? হিৰেণে ক'লে, তুমি মোক বেছি ভাল পোৱা তোমাৰ কথাত বুজি পাইছোঁ, মইতো তোমাক ভাল পাওঁ বুলিয়েই ক'বলৈ আহিছিলোঁ। সোমাইছে হিৰেণ, ৰাধাই ক'লে। হিৰেণৰ কণীটোক ৰাধিকাই তাইৰ ৰসে চৌ চৌ বুজখনত সম্পূৰ্ণ ভৰাই লৈ চেপিবলৈ ল'লে। তাৰ কঁকালত ভৰিকেইটাৰে খামুচি ধৰে, আগৰে পৰাই চিনাকীৰ দৰে। গাভৰু দেহাৰ ভোক পলুৱাবলৈ ৰাধিকায়ো বিচাৰি আছিল, কিন্তু ছোৱালীয়ে কেনেকৈনো কয় মনৰ কথাবোৰ। গতিকে ছোৱালীৰ মনটো বুজি পাবলৈ এটা যুগ লাগে। হিৰেণৰ কণীটো আগতকৈ আৰু মোটা দীঘল হৈ পৰিছিল ৰাধিকাক চুদিবলৈ পাই। জুমি চোৱা ছোৱালী এজনীক যেতিয়া ভুলক্ৰমে সহজে চুদিবলৈ পোৱা যায়, তেতিয়া যিকোনো কামুক ল'ৰা এটাই নিজকে কিমান ধৰি ৰাখিব। পানীৰে চপ চপ হৈ থকা বুচত হিৰেণৰ ঘপাঘপ শব্দ হ'ল ফচক 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 ফচক। আই লাভ ইউ ৰাধিকা, তুমি ফুৰিবলৈ ওলাবানে মোৰ লগত বে? ৰাধিকাই ক'লে, ভায়াই য'তে ত'তে যাব নিদিয়ে ন, আজি কৰিলা নহয়, খুচ হৈ যোৱা না। বাহিৰত ৰাজীৱে আহি গৰুকেইটাৰ ওচৰত খেৰ অলপ জ্বলাই ধোঁৱা দি ক'লে, তহঁতি আৰাম কৰ এতিয়া, ৰাধি এক বাল্টি পানী আনচোন। ৰাধিকাৰ ইতিমধ্যে মালপানী ওলাইছিল। হিৰেণে ক'লে, ক'ত পেলাম? ৰাধিকাই কাপোৰ পিন্ধি পিন্ধি মুখত হিৰেণৰ কণীটো ভৰাই লয়। ওলাইছে। হিৰেণে ৰাধিকাৰ মুখত পেলাই ক'লে, আকৌ আহিম। ৰাধিকাই ক'লে, মাৰিব খুজিছা নি? আজি খাই দিলোঁ, তোমাক যে ভাল পাওঁ সেইকাৰণে। মোক বিয়া পাতিবলৈ দম আছে যদি বিয়া পাতি লৈ যাবা। হিৰেণে পিছফালৰ ৰাস্তাইদি ওলাই বেৰৰ কাষতে ৰাজীৱ ভিতৰ অহালৈ চুপ লৈ ৰৈ থাকে। ৰাধিকাই পানী বাল্টি দি ককায়েকক ক'লে, ভায়া জল্দি আহক না, চাহ খাবলৈ ৰৈ আছোঁ তেতিয়াৰ পৰা। হিৰেণে হাত ভৰি ধুই ভিতৰ সোমাই গ'ল। ৰাধিকাই ধুনীয়া ধূপ জ্বলাই থৈছিল ভগৱানৰ ফটোখনৰ ধূপদানিত। ৰাজীৱে ক'লে, মা দেউতা মৰাৰ পাছত তয়েই মোৰ ঘৰখন চম্ভালি আছ, তোৰ বিয়া হ'লে মই বহুত অকলশৰীয়া হৈ যাম, তই ভাবি আনিলেহে মই বিয়া হ'ম, বুজিছ ভায়া? ৰাধিকাই ক'লে। ৰাজীৱে ক'লে, তোৰ কাৰণে ল'ৰা এটা চাব লাগিব জল্দি। ৰাধিকাই ক'লে, ভাগ্যত যি আছে হ'ব ভায়া, চিন্তা নকৰিবি। ৰাধিকাই চাহ খাই খাই তাই মৌপাৰডাল দি আধা ভঙা পকাখন মচি দিলে। তাত দুটোপালমান তেজৰ টোপাল পৰিছিল, যিখিনিত তাইক ককায়েকৰ পানী বাল্টি লৈ যাওঁতে অলপ পানী পেলাই দিছিল। সৰুতে ওচৰ চুবুৰীয়াই পতা কথাৰ ওপৰত নিৰ্ভৰ কৰি শুনা এটি সত্য ঘটনা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই কাহিনীটো আদৰেৰে গ্ৰহণ কৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।